নমস্কাৰ টিডি নলেজ পেন ইউটিউব চেনেলত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিম আসাম জিঅ'গ্ৰাফী অসম ভূগোলৰ ওপৰত। আজিৰ ভিডিঅ'ত লৈ আহিছোঁ আসাম জিঅ'গ্ৰাফী ছেকেণ্ড পাৰ্টটো। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। যদিহে মোৰ চেনেলটো আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিবা। তেতিয়াহে ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাব। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, লাইকে। অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম হৈছে লাইকে। বৰাইল পৰ্বত উত্তৰ পূব ভাৰতৰ এখন অন্যতম বিশাল পৰ্বতমালা। এই পৰ্বতমালা অসম তথা মণিপুৰ আৰু নাগালেণ্ডৰ কিছু অঞ্চল জুৰি বিস্তৃত। অসমৰ সৰ্বোচ্চ শৃংগ হৈছে লাইকে শৃংগ। লাইকেৰ উচ্চতা হৈছে 1959 মিটাৰ। কুৱেশ্যন নম্বৰ 2, পনীয়া সোণৰ দেশ বুলি কাক কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অসমক। পনীয়া সোণৰ দেশ বুলি অসমক জনা যায়। কুৱেশ্যন নম্বৰ 3, অসমৰ জলজ সম্পদৰ প্ৰধান ভাণ্ডাৰ নদীখনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ব্ৰহ্মপুত্ৰ নদী। অসমৰ জলজ সম্পদৰ প্ৰধান ভাণ্ডাৰ নদীখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ নদী। কুৱেশ্যন নম্বৰ 4, মানাহ ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, চিৰাং আৰু বাক্সা জিলা। মানাহ ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ চিৰাং আৰু বাক্সা জিলাত অৱস্থিত। মানাহ ৰাষ্ট্ৰীয় উদ্যান 1928 চনৰ 1 অক্টোবৰত মানাহক বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা দিয়া হয়। 1973 চনত ইয়াত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হয়। 1985 চনত ইউনেস্কোই মানাহক বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে ঘোষণা কৰে। 1990 চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 5, অসমত কিমানখন ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 2খন। অসমত ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ 2খন আছে। কুৱেশ্যন নম্বৰ 6, কোন বছৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত পৰিণত হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 2006। 2006 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত পৰিণত হৈছিল। কুৱেশ্যন নম্বৰ 7, অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান। অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান। কুৱেশ্যন নম্বৰ 8, অঞ্চল অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, দ্বিতীয়। অঞ্চল অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান দ্বিতীয়। কুৱেশ্যন নম্বৰ 9, ব্ৰহ্মপুত্ৰ আৰু বৰাক অৱবাহিকাক পৃথক কৰা পাহাৰখনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, বৰাইল পাহাৰ। ব্ৰহ্মপুত্ৰ আৰু বৰাক অৱবাহিকাক পৃথক কৰা পাহাৰখনৰ নাম হৈছে বৰাইল পাহাৰ। কুৱেশ্যন নম্বৰ 10, অসমৰ ফৰেনচিক লেবৰেটৰী ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, গুৱাহাটীত। অসমৰ ফৰেনচিক লেবৰেটৰী গুৱাহাটীত অৱস্থিত। কুৱেশ্যন নম্বৰ 11, কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলিও জনা যায়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, শুৱালকুছি। শুৱালকুছি চহৰখনক অসমৰ মানচেষ্টাৰ বুলি জনা যায়। কুৱেশ্যন নম্বৰ 12, কাৰ্বি পাহাৰৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, সিংহাসন। কাৰ্বি পাহাৰৰ সৰ্বোচ্চ শৃংগটোৰ নাম হৈছে সিংহাসন। কাৰ্বি পাহাৰৰ সৰ্বোচ্চ শৃংগ হৈছে সিংহাসন শৃংগ। ই সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 1360 মিটাৰ ওপৰত অৱস্থিত। কুৱেশ্যন নম্বৰ 13, কাজিৰঙাই কেতিয়া ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্থান লাভ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1985 চনত। কাজিৰঙাই 1985 চনত ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্থান লাভ কৰিছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ এশিঙীয়া গড়ৰ কাৰণে পৃথিৱী বিখ্যাত এখন ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যানখন 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্থান লাভ কৰিছিল। অসমত 2টা ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্থান আছে। সেই 2টা হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান।
কুৱেশ্যন নম্বৰ 14 যাদৱ পায়েঙে কোনখন অৰণ্য এককভাৱে ৰোপণ কৰে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মোলাই অৰণ্য। যাদৱ পায়েঙে মোলাই অৰণ্য নামৰ অৰণ্যখন এককভাৱে ৰোপণ কৰিছিল। মোলাই অৰণ্য বা মোলাই কাঠনি ভাৰতৰ অসমৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰ নদীৰ চাপৰিত মাজুলী জিলা অন্তৰ্গত এখন অৰণ্য। এই অৰণ্য ভাৰতীয় পৰিৱেশ কৰ্মী আৰু বনকৰ্মী যাদৱ পায়েঙে অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ নামক চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি অৰণ্যলৈ ৰূপান্তৰ কৰিছিল। এই ৫৫০ হেক্টৰ অঞ্চল জুৰি থকা অৰণ্যখন যাদৱ পায়েঙৰ সন্মানাৰ্থে তেওঁৰ উপনাম মোলাই নামেৰে নামকৰণ কৰি মোলাই কাঠনি ৰখা হৈছিল। কুৱেশ্যন নম্বৰ 15 অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। অসমৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন বনৰীয়া ঘোঁৰাৰ বাবে পৃথিৱী বিখ্যাত। কুৱেশ্যন নম্বৰ 16 অসমৰ চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ টোকলাই। অসমৰ চাহ গৱেষণা কেন্দ্ৰ টোকলাইত অৱস্থিত। টোকলাই চাহ গৱেষণা কেন্দ্ৰ 1911 চনত যোৰহাটৰ টোকলাই নৈৰ পশ্চিম পাৰত স্থাপন কৰা হৈছিল। টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ ডক্টৰ পি.এইচ. কাৰ্পেণ্টাৰক মুৰব্বী হিচাপে প্ৰথম নিযুক্তি দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 17 অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গুৱাহাটী। অসমৰ ৰাজ্যিক সংগ্ৰহালয় গুৱাহাটীত অৱস্থিত। অসম ৰাজ্যিক সংগ্ৰহালয়টো গুৱাহাটী মহানগৰৰ দীঘলী পুখুৰীৰ দক্ষিণত অৱস্থিত। অসম ৰাজ্যিক সংগ্ৰহালয়টো কামৰূপ অনুসন্ধান সমিতিয়ে স্থাপন কৰিছিল আৰু 1940 চনৰ 21 এপ্ৰিলত তেতিয়াৰ অবিভক্ত অসমৰ গভৰ্ণৰ ছাৰ ৰবাৰ্ট ৰেইডৰ দ্বাৰা মুকলি কৰা হৈছিল। কুৱেশ্যন নম্বৰ 18 2011 চনত অসমত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰ জন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 398 জন। 2011 চনৰ অসমত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 398 জন। কুৱেশ্যন নম্বৰ 19 অসমত মৰাপাটৰ কাৰখানা ক'ত আছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শিলঘাটত। অসমত মৰাপাট কাৰখানা শিলঘাটত অৱস্থিত। শিলঘাট হৈছে অসমৰ নগাঁও জিলাৰ অন্তৰ্গত আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত এখন চহৰ। শিলঘাটত এটি মৰাপাটৰ কাৰখানা আছে। 1959 চনত এই কলটি অসম সমবায় সমাজ আইন পঞ্জীভুত কৰা হৈছিল আৰু 1970 চনত কাৰ্যক্ষম কৰি তোলা হৈছিল। কুৱেশ্যন নম্বৰ 20 2011 চনৰ তথ্য মতে কামৰূপ মেট্ৰৰ জনসংখ্যাৰ ঘনত্ব কিমান? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2010 জন। 2011 চনৰ তথ্য মতে কামৰূপ মেট্ৰৰ জনসংখ্যাৰ ঘনত্ব হৈছে 2010 জন। কুৱেশ্যন নম্বৰ 21 অসমৰ জলবায়ু কোন প্ৰকাৰৰ জলবায়ুৰ অন্তৰ্গত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত। অসমৰ জলবায়ু প্ৰধানকৈ উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত। কুৱেশ্যন নম্বৰ 22 অসমৰ অৰণ্যসমূহক কেইটা ভাগত ভাগ কৰিব পাৰি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 5টা। অসমৰ অৰণ্যসমূহক 5টা ভাগত ভাগ কৰিব পাৰি। কুৱেশ্যন নম্বৰ 23 অসমত তেল উৎপাদনৰ বাবে প্ৰথম খনন কাৰ্য কেতিয়া আৰম্ভ হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1889 চনত। অসমত তেল উৎপাদনৰ বাবে প্ৰথম খনন কাৰ্য 1889 চনত আৰম্ভ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 24 অসমৰ ক'ত হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বৰপেটা। অসমৰ বৰপেটা নামৰ ঠাইখনত হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা হয়। কুৱেশ্যন নম্বৰ 25 অৰ্থাৎ আজিৰ ভিডিঅ'টোৰ একেবাৰে শেষৰ প্ৰশ্নটোলৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 25 জেমি নগাসকলে অসমৰ কোন ঠাইত বসতি কৰা দেখা যায়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডিমা হাছাও জিলাত। জেমি নগাসকলে অসমৰ ডিমা হাছাও জিলাত বসতি কৰা দেখা যায়। আজিৰ ভিডিঅ'টোত আছাম জিঅ'গ্ৰাফীৰ 25টা প্ৰশ্ন উত্তৰ আলোচনা কৰা হ'ল। যদিহে ভিডিঅ'টোৰ প্ৰশ্ন উত্তৰবোৰ আপোনালোকৰ ভাল লাগিছে
লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। যদিহে মোৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে আপোনালোকে চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে আপকামিং ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।